Hey guys, welcome to my YouTube channel SBDK Vlog. তো কি খবৰ আপোনালোকৰ আশা কৰো ভালে কৰি ভিডিও দিব পৰা নাছিলো তো ফাইনালি আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো থাম্বনেল আৰু টাইটেল চাইকে গমে পাইছে তো আজি মই কলেজত যাম আৰু মই আগতে গৈছো যেতিয়া এডমিশন ল'ব গৈছিলো তো এতিয়া গৈছিলো আৰু বেছ ল'ব গৈছিলো এবাৰ তো দুবাৰ হৈছে কলেজত যোৱা তো আজি আকৌ যাম কিন্তু কলেজ ড্ৰেছত যাম আজি বহুত বেছি ভাল লাগিব যেহেতু কলেজ ড্ৰেছত যাম আজি মই এডমিশন লৈছো জেএন কলেজত কলেজখন আছে বকত গতিকে আজি বকত যাম মানে কলেজত যাম তো ভাল লাগিব এতিয়া গা পা ধুই মেলি ৰেডি হৈ লওঁ কলেজত যাব A few moments later. গাইছ ফাইনালি ৰেডি কলেজ ড্ৰেছত তো এয়া দেখিছে মোক ফ্ৰেণ্ডক ৰখি আছোঁ তো ফ্ৰেণ্ডজন আহি পাল এইটো আহি আছে চাইকেল চলাই তো যেহেতু আমি দুয়োজনে যাম কলেজত একেলগে চালামাকা এটা খিলি মিলি লাগিল নহয় মানে ওপৰৰ পিছফালে কিৰিয়া নাই মাকা সুমনৰ চাইকেলখনকে লৈ আহিলোঁ যিহেতু অংকুৰৰ চাইকেলত কিৰিয়া নাই আৰু অংকুৰৰ চাইকেলখন সুমন ঘৰত থৈ আহিলোঁ আৰু এতিয়া আমি দুয়োজনে গৈ আছোঁ ডাবলিং আৰু গাইছ ফাইনালি বন্ধাপাৰা আহি পাই গ'লোঁ এতিয়া আছোঁ আমি জেগনি কথাত মানে বাছ ৰখি আছোঁ হা তো ফাইনালি এখন বাছ আহি গৈছে এইয়া আৰু গাইছ ফাইনালি কলেজ আহি পাই গ'লোঁ মোৰ পিছফালে চাওক আৰু গাইছ ইফালে চাওক ইফালে চাওক চাওক মানে কি ধুনীয়াকৈ আৰ্ট কৰি থৈছে আৰু শেষত এয়া জুবিন দা মন যায় তো এতিয়া মানে মই ভিতৰত আহি গ'লোঁ কলেজখনৰ আৰু গাইছ এই বহাখন কেইটা চাওক না কি ধুনীয়াকৈ মানে বনাই দিছে তো খালি কলেজত আহক আৰু বহক মৰ্ণিং সময়ত মানে আমিও এতিয়া এনেকৈ বহি আছোঁ এতিয়া অলপ ৰেষ্ট লৈছোঁ মানে তো অলপ গৰম লাগিল বাপৰে বাপ গৰম কি দিছে মানে আজি অলপ আগতে আপোনালোকে যিকেইটা ক্লিপ চালে মোৰ ভিডিঅ'ৰ সেইকেইটা ক্লিপ মই কেমেৰাৰে বনাইছিলোঁ আৰু এতিয়া ভাবিছোঁ ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ'বোৰ বনাওঁ নেকি তো কিছুমান বেক কেমেৰাৰেও মানে বনাম আৰু ভিডিঅ' কিন্তু মই কথা কোৱাখিনি মানে ফ্ৰণ্ট কেমেৰাৰে বনাওঁ গাইছ বেক কেমেৰাৰে আন্দাজ নাপাওঁ সেইবাবে ভাবিছোঁ ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ'বোৰ বনাওঁ মোৰ পিছফালে চাওক এয়া কি ধুনীয়া ফুলৰ বাগান আপোনালোকক বেক কেমেৰাৰে দেখুৱাই আছোঁ এটা প্ৰব্লেম হ'ল মানে কি ফুলৰ বাগানখনত সোমোৱা এলাও নাই তো এয়া তলা লগোৱা আছে এয়া আৰু গাইছ এয়া হৈছে মোৰ পিছফালে ছায়েন্সৰ বিল্ডিং বিজ্ঞান ভৱন যিসকলে বিজ্ঞান পঢ়ে ছায়েন্সত পঢ়ে সিহঁতৰ ইয়াতে ক্লাছ লোৱা হয় মোৰ পিছফালে দেখিছে ভলীবল খেলৰ কাৰণে সুবিধা কৰি দিয়া আছে বৰ্তমান তলা লগোৱা আছে এখন প্লেগ্ৰাউণ্ড ফুটবল খেলা হয় ইয়াতে ক্ৰিকেটো খেলে বহুত কিবা কিবি খেলে আৰু গাইছ ফাইনেলি কিতাপ পাই গ'লোঁ এয়া স্নেপশ্বট তাৰপিছত হৰ্ণবিল
ভাৰতীয় সংবিধান। তো এইখন কিতাপ পালোঁ কলেজৰ পৰা।